পাৰ্থক্য মাত্ৰ ইমানে আগতে ৰজাৰ দিনত গোলামবোৰক হাতত শিকলি লগাই কাম কৰাইছিল আৰু বৰ্তমান সময়ত কোম্পানীবোৰে মানুহৰ মনত ইএমআই বুজা জাপি দি কাম কৰে সোশ্যাল মিডিয়া বা সমাজত ষ্টেটাছ দেখাবলৈ মিডল ক্লাছ মেণ্টেলিটি ব্যক্তি ইমানে অভ্যস্ত হৈ গৈছে যে লাগিলে লোনত ল'ব কিন্তু আইফোনে ল'ব ঠিক একেদৰে যিকোনো দামী বস্তু বা লাক্সাৰী ব্ৰেণ্ডৰ বস্তু কিনিবলৈ বিভিন্ন প্ৰকাৰৰ লোনৰ সহায় লয় আৰু গঢ়ি তোলে বিভিন্ন প্ৰকাৰৰ ইএমআই रिसर्च ये कह रही है कि भारत में 80% आईफोन ईएमआई पर बिकते हैं यानी उधार में लग्जरी खरीदने की सनक अभी खरीदो और बाद में चुकाओ इस थॉट प्रोसेस ने गरीब को और गरीबी की गर्त में धकेला পৃথিৱীৰ আটাইতকৈ ধনী ইনভেষ্টৰ বুলি খ্যাত ৱাৰেন বাফেটে কৈছিল ইফ ইউ বাই থিংছ ইউ ডু নট নিড সুন ইউ উইল হেভ টু সেল দ্য থিংছ ইউ নিড অৰ্থাৎ যিবোৰ বস্তু তুমি কিনিছা তাৰ যদি তোমাৰ প্ৰয়োজনে নাই অতি সোনকালে তুমি তোমাৰ প্ৰয়োজনীয় বস্তু বিক্ৰী কৰিবলগীয়া হৈ যাব কিন্তু আমাৰ মিডল ক্লাছ সমাজত ইয়াৰ উল্টাটোহে দেখা পোৱা যায় মানুহে প্ৰয়োজনতকৈ বেছি আনক ইমপ্ৰেছ কৰিবলৈ বস্তু কিনে বা আনক দেখুৱাবলৈ বস্তু কিনে ঠিক একেদৰে যিকোনো দামী বস্তু বা লাক্সাৰী ব্ৰেণ্ডৰ বস্তু কিনিবলৈ বিভিন্ন প্ৰকাৰৰ লোনৰ সহায় লয় আৰু গঢ়ি তোলে বিভিন্ন প্ৰকাৰৰ ইএমআই নমস্কাৰ বন্ধুসকল আপুনি যদি এজন মিডল ক্লাছ পৰিয়ালৰ ব্যক্তি বা মিডল ক্লাছ পৰিয়ালৰ ল'ৰা এই ইএমআই শব্দটো নিশ্চয় শুনিছে কিন্তু আজিকালি প্ৰায় সকলোবোৰ বস্তুৱে ইএমআইত এভেইলেবল কাৰ ইএমআই ঘৰ ইএমআই ফ্ৰিজ মোবাইল সকলোবোৰ বস্তুৱে ইএমআইত পোৱা যায় বছ সময়মতে ইএমআই পইচাটো দি থাকিলেই হ'ল সহজ কিস্তি আৰু এই সহজ কিস্তি ইএমআইবোৰৰ বাবে মিডল ক্লাছ ডুবি আছে ডাঙৰ সমস্যা জুবিন দাই কেতিয়াবা ইএমআই টেনশ্যন লয় নে আজি ঘৰ ভাড়া দিব লাগিব নাই মই লোনো লোৱা নাই লোনটো বিৰাট বেয়া বস্তু কিন্তু এই সমস্যা কেৱল মিডল ক্লাছৰে কিয় হয় দুখীয়া বা ধনী মানুহৰ এই সমস্যা নহয় নেকি সমস্যা সকলোৰে থাকে কিন্তু মিডল ক্লাছৰ সমস্যাটো অলপ সুকীয়া দুখীয়া মানুহে যি সৰু সুৰা ইনকাম কৰে সেই হিচাপত খৰচা কৰে ল'ৰা ছোৱালীক চৰকাৰী স্কুলত পঢ়ায় য'ত ইউনিফৰ্মকে ধৰি দুপৰীয়া খোৱাৰ পৰ্যন্ত ফ্ৰী বেমাৰ হ'লে চৰকাৰী হস্পিটেলত দেখুৱায় য'ত খৰচা নাই বুলি ক'ব পাৰি বিভিন্ন ধৰণৰ চৰকাৰী আঁচনিৰ লাভ উঠায় আনহাতে ধনী মানুহৰ কথাই সুকীয়া সকলো ধৰণৰ সমস্যাৰ বাবে আগতীয়াকৈ জমাধন থাকে ডাঙৰ বেমাৰ হ'লেও চিন্তা নাই কিয়নো দামী দামী হেল্থ ইঞ্চুৰেঞ্চ আগতীয়াকৈ লৈ থকাৰ বাবে কোনো খৰচা নহয় কিন্তু ইয়াত ফচে মিডল ক্লাছ চাকৰি লাগে চৰকাৰী কিন্তু ল'ৰা ছোৱালীক চৰকাৰী স্কুলত পঢ়াব নিবিচাৰে বেমাৰ হ'লে চৰকাৰী হস্পিটেলত চিকিৎসা কৰাব নিবিচাৰে যাব বিচাৰে প্ৰাইভেট স্কুল প্ৰাইভেট হস্পিটেল লাগিলে ধাৰ ল'বলগীয়া হৈ নাযাওক কিয় আকৌ ফচি যায় ইএমআইত কিয়নো সকলো ক্ষেত্ৰতে নিজৰ সুবিধাতকৈ মানুহে কি ক'ব তাৰ ওপৰত বেছি গুৰুত্ব দিয়ে গতিকে বছৰ বছৰ ধৰি একেটা ফাইনেন্সিয়েল ষ্টেটাছত থাকে মিডল ক্লাছ ধীৰুভাই আম্বানী ৰিলায়েন্সৰ প্ৰতিষ্ঠাপক গৌতম আদানী গ্ৰুপৰ মালিক নাৰায়ণ মূৰ্তি ইনফ'চিছৰ ফাউণ্ডাৰ যাৰ জোৱাইকে বৰ্তমান ইউকে ৰাষ্ট্ৰপতি ঋষি সুনাক এই সকলোবোৰৰ মাজত কমন কি জানেনে হয় এওঁলোক সকলোৱে ইণ্ডিয়ান বিজনেছমেন কিন্তু তাতোতকৈ ডাঙৰ কথাটো হ'ল এওঁলোক সকলোৱে ফাৰ্ষ্ট জেনেৰেশ্যন বিলিয়নাৰ অৰ্থাৎ তেওঁলোক দেউতাকৰ দমত নহয় নিজৰ দমত মিডল ক্লাছ ট্ৰেপ ব্ৰেক কৰি বিলিয়নাৰ হ'বলৈ সক্ষম হৈছিল বন্ধুসকল এনে আৰু বহু সফল ব্যক্তিৰ উদাহৰণে ভৰি আছে এই পৃথিৱীত কিন্তু আমি কিয় মিডল ক্লাছ ট্ৰেপ ব্ৰেক কৰি মুকলি হ'ব পৰা নাই বা সফল হ'ব পৰা নাই প্ৰথম কথা ৰিস্ক টেকিং মেণ্টেলিটি ৰিস্ক উঠাব পাৰিব লাগিব ধীৰুভাই আম্বানীৰ দেউতাক এজন শিক্ষক আছিল কিন্তু আম্বানীৰ ইচ্ছা পঢ়াৰ প্ৰতি নহয় বিজনেছত আছিল গতিকে তেওঁ হাইস্কুল কমপ্লিট নকৰাকৈ আধাতে এৰি বিজনেছ কৰাৰ ৰিস্ক উঠালে আৰু য়ামান গৈছিল ডেকা বয়সতে পিছত তাৰ পৰা ঘূৰি আহি ৰিলায়েন্স ইণ্ডাষ্ট্ৰীক গঢ়ি তুলিলে যি কেৱল আম্বানী পৰিয়ালৰ বাবে নহয় সমগ্ৰ দেশৰ বাবে গৌৰৱৰ কথা কিন্তু ভাৰতৰ প্ৰথম ৱৰ্ল্ড কাপ ক্ৰিকেট হোষ্টিং আম্বানীৰ বাবেহে সম্ভৱ হৈ উঠিছিল সাধাৰণ মানুহেও যে শ্বেয়াৰ মাৰ্কেটত ইনভেষ্ট কৰিব পাৰে সেই কথা ধীৰুভাই আম্বানীৰ বাবেহে সম্ভৱ হৈ উঠিছিল তো क्या अपना सपना पूरा हुआ ঠিক একেদৰে ইনফ'চিছৰ ফাউণ্ডাৰ নাৰায়ণ মূৰ্তিৰ কথা তেওঁ ইঞ্জিনিয়াৰিং চাকৰি এৰি বিজনেছ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছিল প্ৰথম অৱস্থাত এমপ্লয়ক দৰমহা দিব নোৱাৰি ঘৈণীয়েকৰ গহনা পৰ্যন্ত বন্ধকত দিবলগীয়া হৈছিল কিন্তু বিজনেছ কৰাৰ ৰিস্ক উঠালে আৰু আজিৰ ডেটত তেওঁ $1 বিলিয়ন কোম্পানী ইনফ'চিছৰ মালিক তাৰ বিপৰীতে মিডল ক্লাছ মাইণ্ডছেটৰ ব্যক্তিয়ে ৰিস্ক নহয় ষ্টেবিলিটি বিচাৰে সদায় এনে কাম কৰিব বিচাৰে য'ত টেনশ্যন নাথাকক আৰু সময়মতে দৰমহা আহি থাকিব লাগে গতিকে চৰকাৰী চাকৰিক প্ৰাধান্য দিয়ে কিন্তু ষ্টেবিলিটি এক ইলুজন কিয়নো যিটো হিচাপত বস্তুৰ দাম বাঢ়ি গৈ আছে বা মানুহৰ প্ৰয়োজন বৃদ্ধি হৈছে সেই হিচাপত দৰমহা নাবাঢ়ে আৰু পাছত মূল্য বৃদ্ধি বুলি চৰকাৰক দোষাৰোপ কৰে কথাটো নিজে ভাবি চাওক মূল্য বৃদ্ধি হৈছে নে আমাৰ ইনকাম বঢ়া নাই কিয়নো এই পৃথিৱীত দামী বস্তু কিনা মানুহৰ সংখ্যা দিনক দিনে বাঢ়িহে গৈছে কমি যোৱা নাই আৰু আনফালে ষ্টেবিলিটি বিচাৰি ৰিস্ক নোলোৱাৰ বাবে মিডল ক্লাছ মাইণ্ডছেটৰ ব্যক্তিয়ে বিজনেছ বা ছেকেণ্ডাৰী ইনকাম ক্ৰিয়েট কৰিব নোৱাৰে ইনভেষ্টমেণ্টৰ ক্ষেত্ৰতো কেৱল LIC বেংক ফিক্সড ডিপজিট ইত্যাদি বাহিৰে বেলেগ অন্য জেগাত ইনভেষ্ট নকৰে যাৰ ইণ্টাৰেষ্ট ৰেট ইনফ্লেশ্যন বা মূল্যবৃদ্ধি ৰেটতকৈ কমহে
দ্বিতীয়তে আমাৰ মিডল ক্লাছ পৰিয়ালত সৰুৰে পৰা ল'ৰা ছোৱালীক এটা সীমিত দায়ৰাৰ মাজত ৰাখিব বিচাৰে যেনে ভালদৰে পঢ়ি ভাল নম্বৰ আনিব লাগে যাতে ডাঙৰ হ'লে চৰকাৰী চাকৰি নহ'লে ডাঙৰ কোম্পানীত চাকৰি কৰিব পাৰি চাকৰি কৰিব বিচৰাটো ভুল কথা নহয় কিন্তু কিমান সংখ্যক মিডল ক্লাছ ব্যক্তিয়ে নিজৰ মনৰ পচন্দৰ চাকৰি কৰিবলৈ সুবিধা পায় চাকৰি কৰে কেৱল দৰমহাৰ বাবে কোনো ইণ্টাৰেষ্ট নাথাকে ধনী আৰু মিডল ক্লাছ মানুহৰ মাজত এইটো এটা ডাঙৰ পাৰ্থক্য যে ধনী মাইণ্ডছেটৰ ব্যক্তিও চাকৰি কৰে কিন্তু তেওঁলোকে চাকৰি কৰে নিজৰ প্ৰয়োজনীয় কাম শিকিবলৈ অন্যথা অলপ টকা গোটাই নিজৰ বিজনেছ বা নিজৰ আইডিয়াৰ ওপৰত কাম কৰিবলৈ কিন্তু মিডল ক্লাছ ব্যক্তিয়ে চাকৰি পালেই নিজৰ লাক্সাৰী গোটাই লয় আৰু EMI বঢ়াই লয় আৰু গোটাই লোৱা সেই EMI কিস্তিবোৰ দি থাকোঁতে গোটেই জীৱন শেষ হৈ যায় চাকৰিটোক বেয়া পালেও গালি দি হ'লেও সেই চাকৰিটো কৰি থাকিবলগীয়া হয় কোনো ইমাৰ্জেঞ্চি ফাণ্ড ৰেডি নকৰে যাৰ ফলত চাকৰি চুইচ কৰি বেলেগ এটা চাকৰি কৰিম বুলি ভাবিলেও সেই মাজৰ সময়কণ ছাৰ্ভাইভ কৰিবলৈ পইচা বাচি নাথাকে গতিকে এটা ট্ৰেপত ফচি যায় মিডল ক্লাছ ট্ৰেপ পৃথিৱীৰ ফেমাছ কিতাপ ৰিচ ডেড প'ৰ ডেডৰ অথৰ ৰবাৰ্ট টি কিয়ছাকিয়ে তেওঁৰ কিতাপত ফাইনেন্সিয়েল ফ্ৰীডম কি আৰু আমি কিদৰে কম বয়সতে ৰিটায়াৰমেণ্ট ল'ব পাৰিম তাৰ বিষয়ে উল্লেখ কৰিছে কম বয়সত ৰিটায়াৰমেণ্ট লোৱাৰ অৰ্থ এইটো নহয় যে আমি সম্পূৰ্ণৰূপে কাম কৰিবলৈ এৰি দি শুই থাকিব লাগে ইয়াৰ অৰ্থ এইটোহে আমি যাতে আমাৰ ইচ্ছা আৰু মন পচন্দৰ অনুসৰি কাম কৰিব পাৰোঁ য'ত আমি পইচাৰ বাবে কাম কৰিবলগীয়া নহয় আৰু সেইটো তেতিয়াহে সম্ভৱ হ'ব যদিহে আমি অলাগতিয়াল EMIবোৰ কম কৰি ইনভেষ্টমেণ্ট বা বিজনেছ ক্ৰিয়েট কৰিব পাৰিম তেতিয়াই আমি মিডল ক্লাছ ট্ৰেপ ব্ৰেক কৰি দেখাৱতী বা ফেক ধনী নহয় ৰিয়েল ধনী হ'ব পাৰিম ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব থেংকছ ফৰ ৱাচিং জয় আসন